নমস্কাৰ, মাধুৰীমাৰ আখললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি চিকেনৰ এটা বৰ ধুনীয়া ৰেচিপি লৈছোঁ, লোকেল চিকেনৰ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভাল লাগে এটা লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া নতুন আৰু সহজ ৰেচিপিসমূহ পাই থাকিব। এয়া মাংস লৈছোঁ মই, মাংস আধা কিলো মানেই হ'ব। এইখিনি ভালদৰে ধুই লোৱা হৈ গ'ল। এয়া নহৰু আৰু পিঁয়াজৰ পেষ্ট লৈছোঁ মই মাংসৰ জোখাৰে। বৰ বেছি সজাই থকা নাই, যেনেকৈ কৰিছিলোঁ তেনেকৈ দেখুৱাই দিছোঁ। লগতে এটা বিলাহী মিক্সিত দি ল'লোঁ। এতিয়া কেৰাহীত তেল গৰম হৈ আছে। প্ৰথমে মই এটা পিঁয়াজ মিহিকৈ কাটি দিছোঁ। তাৰপিছত মই নহৰু আৰু পিঁয়াজৰ পেষ্ট একেলগে দি দিম আৰু ইয়াত জোখমতে হালধি দিলোঁ। ইয়াত মই বেলেগ মছলা একো নিদিওঁ। মছলা মই খুব কমকৈহে দিওঁ। অকণমান লৰাই দিলোঁ হেতাৰে। এতিয়া ইয়াতে মই বিলাহীৰ পেষ্ট দি দিছোঁ, লগতে অকণমান পানীও দি দিম আৰু কেইমিনিটমানৰ পাছতেই মই মাংসখিনি ইয়াত দি দিম। কেতিয়াবা খুব খৰধৰ হয় আৰু খুব হঠাতে আলহী আহি ওলাইহি, তেতিয়া মাংস বনাবলগীয়া হ'লে এনেকৈ মই বনাই দিওঁ, খাবলৈ খুবেই টেষ্টি হয়। এতিয়া ইয়াতে মই মাংসখিনি দি দিছোঁ। এতিয়া ধুনীয়াকৈ লৰাই দিম হেতাৰে। সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। আপোনালোকে বাৰু লোকেল কুকুৰাৰ মাংস কিদৰে বনায় কমেণ্ট কৰি জনাব। আৰু এয়া হৈছে কোমলীয়া আদাৰ পাত, ইয়াত মই মিহিকৈ কাটি দিম। ইয়াত মই নহৰু আৰু পিঁয়াজ দিছোঁ। আদা নাছিলে, সেইবাবে মই আদাৰ পাতেই দি দিছোঁ। আৰু মই বনোৱা পদ্ধতিটো আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। এতিয়া ধুনীয়াকৈ লৰাই দিছোঁ। তাৰপিছত ঢাকনখন দি দিম মাংসখিনি সিজিবৰ বাবে। জুই কম কৰি ল'ম। অকণমান বহলাই দিছোঁ। এতিয়া ঢাকনখন দি দিলোঁ। খুব ধুনীয়াকৈ উতলি আছে। মই গুড়ি মছলা খুব কমকৈহে ব্যৱহাৰ কৰোঁ। বেছিকৈ আদা, নহৰু, পিঁয়াজ এনেকৈ দিওঁ। আজি এটা বিলাহীও দি দিছোঁ। দেখিছেনে, বৰ ধুনীয়া ৰং এটা উঠিছে। জলকীয়া গুড়ি নিদিওঁ বৰকৈ। আমাৰ ঘৰত মছলাও খুব কমকৈ খোৱা হয়। এতিয়া ইয়াতে মই আলু কেইটুকুৰা দি দিছোঁ। আলু মই ডাঙৰ আলু 2টা লৈছোঁ। এতিয়া লৰাই দিম। আলুখিনি অলপ সিজাৰ পাছত এতিয়া তেলতে সিজিবলৈ দিম। তাৰপিছত অকণমান পানী দিব লাগিব। এতিয়া আকৌ ইয়াত মই ঢাকনখন দি দিম। আলুবোৰ দিয়াৰ পিছত তেলখিনি অকণমান কমি গৈছে, দেখিছেনে বাৰু। এতিয়া ইয়াতে মই পানী দি দিছোঁ। পানী বৰ বেছিকৈ নিদিওঁ, অলপমান দি দিছোঁ। এতিয়া পানীখিনি উতল অহাৰ পাছতেই এইখিনি পৰিৱেশন কৰিব পৰা হৈ যাব। মাংস বনাবলৈ কিমান সময় লাগে আপোনালোক সকলোৱে জানেই। মই মাংস সিজালে 45 মিনিটমান সিজাওঁ, কেতিয়াবা অলপ বেছিও হয়। প্ৰথমে মাংসখিনি সিজাই লওঁ। আলুখিনি অলপমান সিজিব লাগিব আৰু হেতাৰে অকণমান ভাঙি দিব লাগিব। আলু সিজিছেই। এয়া আজি মই কিদৰে বনাওঁ সেই পদ্ধতিটো আপোনালোকক দেখুৱালোঁ। ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এইখিনি পৰিৱেশন কৰিব পৰা হৈছেই। বৰ ধুনীয়াকৈ উতলি আছে। মাংসখিনি খুব ধুনীয়াকৈ সিজিলে আৰু আলুও ধুনীয়াকৈ সিজিলে। আৰু কেইমিনিটমানৰ পাছতেই মই জুইৰ পৰা নমাই থ'ম। অকণমান ওচৰৰ পৰা দেখুৱাই দিছোঁ। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। নতুন আৰু সহজ ৰেচিপিৰ সোৱাদ ল'বলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়া মই দিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন অতি সোনকালে আপোনালোকে পাই থাকিব। তেন্তে আজিলৈ আহোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।